নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক এজোপা অতি সুন্দৰ সেকুলেন্টৰ বিষয়ে জনাবলৈ ওলাইছোঁ এই সেকুলেন্টজোপাৰ নাম গ্ৰেপ্টোভেৰিয়া ফ্ৰেড আইভিছ ইয়াক অনেক ভেৰাইটি আছে অতি সুন্দৰ দৃষ্টিনন্দন এই গছজোপাৰ পাতবোৰ এনেদৰে ক্ৰম অনুসৰি সজোৱা যেন একোপা ফুলহে সৰু বা ডাঙৰ টাবত লগাই আমি আমাৰ ঘৰখন এই গছজোপাৰে সজাই থলে দেখিবলৈ বৰ ধুনীয়া হয় সৰু টাবত গছবোৰৰ পাতবোৰ অলপ সৰু হয় আৰু ডাঙৰ টাব হ'লে গছবোৰৰ লগতে পাতবোৰো ডাঙৰ ডাঙৰ হয় এইজোপা মই টাবত লগাই মই মোৰ বাৰান্দাৰ গ্ৰিলত লগাই থৈছোঁ এটা মাত্ৰ সৰু পুলিৰ পৰাই এই গছজোপা হৈছে গ্ৰেপ্টোভেৰিয়া এবাৰ ৰুই দিলে বৰ সহজে বাঢ়ি থাকে বৰ বেছি এই গছজোপাত যত্নৰো প্ৰয়োজন নহয় এতিয়া মই ক'বলৈ লৈছোঁ গ্ৰেপ্টোভেৰিয়াৰ কাৰণে কিদৰে মাটি প্ৰস্তুত কৰিব লাগিব নিজৰ বাগানৰে মাটি 60% বালি 30% আৰু ভাৰ্মি কম্পোষ্ট নাইবা শুকান গোবৰ 10% দি মাটি প্ৰস্তুত কৰি ল'ব লাগিব এইখিনিতে এটা কথা কৈ থওঁ এই সকলোখিনি মই মোৰ অভিজ্ঞতাৰ পৰাহে কৈছোঁ এই গছত বৰ বেছি পোক পৰুৱাই আক্ৰমণ কৰা দেখা নাযায় টাবত যাতে পানী জমা হৈ নাথাকে সেইকাৰণে মাটি কোমল হোৱা প্ৰয়োজন এই গছজোপা মোৰ ঘৰৰ দক্ষিণৰ ফালে আছে ই এজোপা সেকুলেন্ট গতিকে ইয়াক থবলৈ আমি ছাঁ থকা ঠাই বাছি ল'ব লাগিব পোহৰ লাগিব কিন্তু পোনপটীয়া ৰ'দ এইজোপাত পৰিবলৈ দিব নালাগে ৰ'দে গছৰ পাত শুকুৱাই পেলাব লগতে গছজোপাও নষ্ট হ'ব কিন্তু এন্ধাৰতো এই গছজোপা থ'লে কিন্তু বাঢ়িব নোৱাৰে সেইকাৰণে ঘৰৰ এনেকুৱা এটুকুৰা ঠাই বাছি ল'ব লাগে যাতে পোহৰ থাকে কিন্তু পোনপটীয়া ৰ'দ নপৰে গ্ৰেপ্টোভেৰিয়াৰ নতুন পুলি পাবলৈ হ'লে আমি ইয়াৰ পাত এটা এইদৰে পাত ছিঙি ইয়াৰ উভতাই এনেকৈ মাটিত উভতাই থৈ দিলে অলপ দিনৰ পিছতে পুলি গজি আহে এয়া চাওক এয়া মই আগতে ৰুই থোৱা টাবৰ পৰা পুলি ওলাইছে সৰু পুলি এইদৰে গছৰ পৰা পাতটোৰ পৰা ওলাই যায় এইদৰে আমি বহুত গছ পাব পাৰোঁ মই এই গছজোপাত ফাংগিচাইড এইকাৰণেই দিয়া নাই যে এই গছজোপাত পোক পৰুৱাই আক্ৰমণ কৰা দেখা নাযায় তথাপি ইচ্ছা কৰিলে আপোনালোকে অলপ মাটি প্ৰস্তুত কৰোঁতে ফাংগিচাইড দি ল'ব পাৰে সেকুলেন্ট গছৰ পাতবোৰ পানীৰে ভৰপূৰ হৈ থাকেই সেইবাবে এই গছবোৰত বৰ বেছিকৈ পানী নালাগে সপ্তাহত এবাৰ নাইবা 15 দিনৰ মূৰত এবাৰ দিলেও পানী হৈ যায় নাইবা মাটি যদি শুকান হৈ থাকে তেতিয়া অলপ পানী দিলেই হয় চাব লাগে যাতে পানীৰ পৰিমাণ বৰ বেছি নহয় সেইটো লক্ষ্য ৰাখিবলগীয়া কথা এটা গ্ৰেপ্টোভেৰিয়া গছৰ বিষয়ে আজিলৈ ইমানেই মোৰ ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ বন্ধু বান্ধৱীসকল আজিলৈ আহোঁ এটা নতুন ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম